ওয়েলকাম ব্যাক। তো বন্ধুসকল, আজি ভিডিওত আমি কথা পাতিম আপোনালোকে ফেচবুকৰ পৰা কেনেদৰে টকা আৰ্ন কৰিব পাৰে। আপোনালোকে বৰ্তমান এনে সময়ত ফেচবুক ইউজ কৰি থাকে, আপোনালোকে প্ৰফাইল কাৰো চাই থাকে, এনে টাইম ৱেষ্ট কৰি থাকে। যদি আপোনালোকে ইয়াৰ পৰা টকা আৰ্ন কৰিব পাৰে ফেচবুকৰ পৰা, তেতিয়াহ'লে আপোনাৰ বহুখিনি টকা আহিব পাৰে ফেচবুকৰ পৰা আৰু আপোনাৰ হাত খৰচাটো ওলাই যায়। বা নহ'লে আপোনালোকে বৰ্তমান যদি ফেচবুকত আৰু অলপ কাম কৰে, বেছি ৱাৰ্ক কৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা 30-40 হাজাৰ মাহে টকা আৰ্ন কৰি ল'ব পাৰে ফেচবুকৰ পৰা। তো কেনেকৈ আপোনালোকে ফেচবুকৰ পৰা টকা আৰ্ন কৰিব পাৰে, তো আজি ভিডিঅ'ত আমি ডিছকাশ্যন কৰিম। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, শেষলৈ চাই থাকক। তো বিনা টাইম ৱেষ্ট কৰি আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিওঁ। তো বন্ধুসকল, আপোনালোকে ফেচবুকত টকা আৰ্ন কৰিব হ'লে আপোনাক এটা ফেচবুকত পেজ বা নহ'লে ফেচবুকত এটা গ্ৰুপ বনাব লাগিব। উইদাউট গ্ৰুপ বা উইদাউট পেজত আপোনালোকে ফেচবুকৰ পৰা টকা আৰ্ন কৰিব নোৱাৰে। তো আপোনালোকক প্ৰথমতে এটা ফেচবুকত পেজ বা ফেচবুকত এটা গ্ৰুপ বনাব লাগিব, তেতিয়াহ'লে আপোনালোকে ফেচবুকৰ পৰা টকা আৰ্ন কৰিব পাৰিব। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ যে ফেচবুকত হওক বা নহ'লে য'তই নহওক বা অনলাইনত কাম কৰিবলৈ হ'লে আপোনালোকক অলপ সময় লাগিব। আপোনালোকে আজি যে ফেচবুকত যদি কাম কৰিব ধৰিছে, তো আজিৰ পৰাই আপোনালোকে যে টকা আৰ্ন কৰিব ধৰিব সেনেকা নহয়। আপোনালোকক সময় লাগিব, কেতিয়াবা 1 বছৰ লাগিব, কেতিয়াবা হয়তো 1.5 বছৰ লাগিব। ইমান দিনলৈকে আপোনালোকে টকা আৰ্ন কৰিব নোৱাৰিব। যেতিয়া আপোনাৰ ফেচবুক পেজটো গ্ৰ' হোৱা আৰম্ভ হ'ব, তেতিয়াহে আপোনালোকে ইয়াৰ পৰা ফেচবুকত টকা আৰ্ন কৰিব পাৰিব। তো আগতে মই আপোনালোকক কৈ দিওঁ যে কোনো ধৰণৰ অনলাইনত কাম কৰিবলৈ হ'লে আপোনাক অলপ সময় লাগিব। বন্ধুসকল, আপোনালোকৰ বাবে যোনটো প্ৰথম মেথডটো হ'ল, সেইটো হ'ল আপোনালোকৰ বাবে পেইড স্পনচাৰশ্বিপ। এতিয়া বহু মানুহ হয়তো নুবুজিব পেইড স্পনচাৰশ্বিপ কি হয়। তো আপোনালোকক বুজাই দিওঁ পেইড স্পনচাৰশ্বিপ কি হয়। তো ধৰি লওক কোনো ডাঙৰ কোম্পানীবোৰ আপোনালোকক কেতিয়াবা কোনো ভিডিঅ' বনাব দিব। ধৰি লওক আপোনাক ডেইৰী মিল্ক কোম্পানীয়ে আপোনাক স্পনচাৰশ্বিপ দিব, যে তেওঁ কৈছে যে তেওঁলোকৰ যোনটো ডেইৰী মিল্ক যোনটো চকলেটটো আছে, সেইটোৰ ওপৰত আপোনালোকে এটা ভিডিঅ' বনাই কিনে আপোনাৰ ফেচবুক পেজটোত বা গ্ৰুপটোত সেই ভিডিঅ'টো আপলোড কৰি দিয়ক। আৰু ইয়াৰ ফলতে তেওঁলোকে টকা দিয়ে। একচুৱেলি তেওঁলোকে টকা কিহৰ কাৰণে দি আছে, যাতে তেওঁলোকৰ ডেইৰী মিল্ক চকলেটটো মানুহৰ লগত পপুলাৰ হয় আৰু তেওঁলোকৰ প্ৰডাক্টটো বিক্ৰী হয়। তো এইভাৱে তেওঁলোকে স্পনচাৰশ্বিপ দিয়ে। আৰু আপোনালোকে যদি এনেকুৱা স্পনচাৰশ্বিপ পায়, তো ইয়াৰ ফলতো আপোনালোকে বহুখিনি টকা পায়। আচলতে এই স্পনচাৰশ্বিপবোৰ আমাৰ যদি আপোনালোকে সৰু যদি ক্ৰিয়েটাৰ হয়, ধৰি লওক 1000, 2000 এনেকুৱা যদি ফলোৱাৰ থাকে, লাইক থাকে আপোনাৰ পেজত, এইবোৰত ইমান নাহে। একচুৱেলি ডাঙৰ যোনটো পেজ হয়, ধৰি লওক 50,000, 1 লাখ যাৰ ফলোৱাৰ লাইক থাকে পেজটোত, তেতিয়াহ'লে তেওঁলোকৰহে বাবে এইবোৰ বেছিভাগ আহে, এইবোৰ স্পনচাৰশ্বিপবোৰ। আৰু আপোনালোকে যদি এটা স্পনচাৰশ্বিপ কৰে, যদি ডাঙৰ কোম্পানী হয়, তেওঁলোকে এটা স্পনচাৰশ্বিপৰ কাৰণে তেওঁলোকে 10,000, 20,000, কোনো এনেকুৱা কোম্পানী আছে 50,000 পৰ্যন্ত দি দিয়ে এটা স্পনচাৰশ্বিপৰ কাৰণে। তো এনেদৰে আপোনালোকে ইয়াৰ পৰা টকা আৰ্ন কৰিব পাৰে ফেচবুকত। বন্ধুসকল, আপোনালোকৰ বাবে যোনটো 2 নম্বৰ অপশ্যন হৈছে, সেইটো হ'ল আপোনালোকে পেইড প্ৰমোশ্যন কৰিব পাৰে। আপোনালোকৰ যদি পেজত ভাল ফলোৱাৰ থাকে, ভাল লাইক থাকে, তেতিয়াহ'লে আপোনালোকে বহুতো এনেকুৱা ইউটিউব চেনেল আছে বা বহুতো এনেকুৱা ৱেবছাইট আছে, তেওঁলোকে ইনিচিয়েল লেভেলত এই ইউটিউব চেনেল বা ৱেবছাইটবোৰে বুষ্ট নাপায়, গ্ৰ' নহয় তেওঁলোকৰ ইউটিউব চেনেলবোৰ। তো তেওঁলোকে কি কৰে, এনেকুৱা বহুতো পেজবোৰৰ সহায় লয় যাতে তেওঁলোকৰ ইউটিউব চেনেলটো বা তেওঁলোকৰ ৱেবছাইটটো গ্ৰ' হয়। তেওঁলোকে এইবোৰ পেজত তেওঁলোকৰ যোনটো ইউটিউব চেনেলৰ লিংকবোৰ শ্বেয়াৰ কৰিব কয়, আৰু তেওঁলোকে ইয়াৰ বিনিময় সেই পেজৰ যোনটো মালিকটোক টকা দিয়ে। তো আপোনালোকে যদি এনেকুৱা পেজ বনাই লয়, আপোনালোকৰ লগত যদি ভাল এটা ফলোৱাৰ থাকে, তেতিয়াহ'লে আপোনালোকে এই পেইড প্ৰমোশ্যনবোৰ কৰিব পাৰে আৰু ইয়াৰ বিনিময় আপোনালোকে ভাল টকা তেওঁলোকৰ পৰা ল'ব পাৰে। বন্ধুসকল, আপোনালোকৰ বাবে যোনটো 3 নম্বৰ অপশ্যন হৈছে, সেইটো হ'ল আপোনালোকে কোনো ধৰণৰ ফেচবুক পেজ বা কোনো ধৰণৰ ফেচবুক গ্ৰুপ যদি বনাইছে আৰু তাত যদি আপোনালোকে ভাল ফলোৱাৰ জেনেৰেট কৰিছে বা ভাল লাইক জেনেৰেট কৰিছে, তেতিয়াহ'লে আপোনালোকে সেই পেজটো বা সেই গ্ৰুপটো আপোনালোকে বেছি দিব পাৰে। এনেকুৱা বহুতো কোম্পানী আছে, ডাঙৰ কোম্পানী, তেওঁলোকক এনেকুৱা পেজত দৰকাৰ হয় য'ত অলৰেডি ফলোৱাৰ বা লাইক থাকে ভালখিনি। তো তেওঁলোকক আপোনালোকে এই ফেচবুক পেজ বা গ্ৰুপবোৰ আপোনালোকে বেচিব পাৰে। এইবোৰ আপোনালোকে কিমান দামত আপোনালোকে বেচিব, এইটো আপোনাৰ কথা। যিমান ডাঙৰ আপোনাৰ ফেচবুকত ফলোৱাৰ থাকিব, যিমান ডাঙৰ আপোনাৰ গ্ৰুপ হ'ব বা পেজটো হ'ব, ইমান দামত আপোনালোকে বেচিব পাৰিব। আপোনালোকৰ ইচ্ছা 60,000, 80,000, 1 লাখ, আপোনালোকে কিমান দামত বেচিব বিচাৰে, আপোনালোকে সেই অনুযায়ী আপোনালোকে বেচিব পাৰে। আপোনালোকৰ বাবে যোনটো লাষ্ট 4 নম্বৰ যোনটো অপশ্যন হৈছে, সেইটো হ'ল আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে। আগতে বহুতবাৰ মই ডিছকাশ্যন কৰিছোঁ, আৰু যিসকল মানুহে বুজি নাপায় সেইবোৰক মই ইজি লেংগুৱেজত আপোনালোকক বুজাই দিওঁ। তো এফিলিয়েট মাৰ্কেটিং একচুৱেলি কোনো ধৰণৰ আপোনালোকে এমেজন বা
ফ্লিপকাৰ্টৰ যিবোৰ প্ৰডাক্টছবোৰ আছে য'ত বিক্ৰী হয় সেই প্ৰডাক্টছবোৰ আপোনালোকে যোনটো লিংক আছে সেইটো যদি আপোনাৰ ফেচবুক পেজত বা গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰে আৰু সেই লিংকৰ থ্ৰু দি যদি কোনো মেম্বাৰে আপোনাৰ যদি ফলোৱাৰে যদি সেই প্ৰডাক্টটো কিনি লয় তেতিয়াহ'লে ইয়াৰ কিছু পাৰ্চেণ্টেজ আপোনালোকে কমিশ্যন পাব আৰু ইয়াৰ পৰা ভালেখিনি টকা আপোনালোকে জেনেৰেট কৰিব পাৰে তো এই চাৰিটা অপশ্যন আছিল আপোনালোকৰ বাবে তো কেনে লাগিল মোক কমেণ্ট ছেকশ্যনত যাই জনাই দিব আৰু কিছু যদি কোৱেশ্চন থাকে মোক কমেণ্ট ছেকশ্যনত এইটোও যাই জনাই দিব তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো আমাৰ ভাল লাগে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ